নমস্কাৰ। আজি 2 ডিচেম্বৰ। আজিৰ দিনটোতে আমাৰ এই পবিত্ৰ অসমভূমিত পদাৰ্পণ কৰিছিলে আহোমৰ প্ৰথমজন স্বৰ্গদেউ, আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চুকাফাই সুদূৰ চীন দেশৰ পৰা আহি অসমৰ এই মাটি পানী বালিৰ লগত একাকাৰ হৈ এই বৃহৎ যিটো অসমীয়া জাতি, এই জাতি গঠন কৰাত চুকাফাই যি অনবদ্য ভূমিকা লৈছিলে তাৰ বাবে চুকাফা সদায় ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। তেওঁ নানা কৌশলেৰে, বিশেষকৈ বিবাহৰ মাধ্যমেৰে তেওঁ ইয়াৰ মৰাণ, মটক, চুতীয়া, বৰাহী যিমান ৰাজবংশ ইয়াত আছিলে সকলোৰে তিৰোতাৰ পানী গ্ৰহণ কৰিছিলে আৰু সেই বৈবাহিক সম্বন্ধৰ মাজেৰে তেওঁ এই আহোম ৰাজ্যৰ ভেটিটো মজবুত কৰাত এক উল্লেখনীয় ভূমিকা লৈছিল। তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ ছোৱালীবিলাক বিয়া পাতিছিলে আৰু তেনেকৈ এই বৃহৎ অসমীয়া জাতিটো গঠন ধৰি উঠিছিলে। গতিকে এই অসমীয়া জাতি গঠন কৰাত চুকাফাৰ যি অৱদান বা যি ভূমিকা, তাৰ বাবে চুকাফা সদায় ধন্যবাদৰ পাত্ৰ হৈ আহিছে। আহক আমি সকলোৱেই এই চুকাফা দিৱসৰ পবিত্ৰ ক্ষণত এই মহান স্বৰ্গদেউজনালৈ বা মহান ব্যক্তিজনালৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ধন্যবাদ।